Bye. Bye, mommy. Bye bye. Good morning everyone. পোনপ্ৰথমে আপোনালোক সকলোকে আজি লক্ষী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ ফালৰ পৰা আৰু আজি মোৰ লক্ষী পূজাৰ এনেকেই বিশেষ একো নাই মানে কেৰা অকমান আগতে স্কুল গল তাইক পঠিয়াই মই গা চা ধুই ৰেডি হৈ ললো মানে এমিৰ আজি ডক্টৰ চেকআপ আছে মানে 4 মান্থৰ চেকআপ আছে তাইক লৈ যাব লাগিব এতিয়া ডক্টৰৰ ওচৰত আৰু আজি তাই মানে ভ্যাকসিনেশনও আছে একেলগে 3টা নে 4টা ভ্যাকসিন আছে গতিকে আহি পেলাই আৰু তাইৰ জ্বৰ চৰ উঠিব পাৰে যেহেতু ভ্যাকসিন আছে গতিকে কি হয়তো নাজানো হেতু কাৰণে এবাৰ তেনেকৈ থাকিলে মই একো নকৰিলো আৰু প্ৰথমতে ভাবিছিলো কিবা সৰুকে হলে অলপ কৰিম কিন্তু মানে শক্তি নহলগে এবাৰ আৰু নোৱাৰিলো আৰু এতিয়া তাইকো উলিয়াই দিও এমি শুই আছে আৰু তাই এতিয়া আমি উলাই যাওঁৱে আৰু ৰাতিপুৱাই আছে এপইন্টমেন্ট তাই শুই আছে ইফালে লিফটে দি যাব লাগিব ফার্স্ট ফ্লোর নে মাস্ক পিনিব লাগিব এমি ইফালে পুৰা টোপনি গৈ আছে তাই গমে নাপায় গা ধুৱাই দিলো মানে পুৰা টোপনি গৈ আছে এতিয়া এইফালে সৰু ল'ৰা ছোৱালী প্লে এৰিয়া এটা আছে কোনোবা সিবলিংস আহিলে তাতে খেলি থাকিব পাৰে মাস্ক ম্যান্ডেটৰি কৰি দিছে তাতে লিখা আছে এই সিজনটো একদম বহুত বেয়া সিজন মানে বেমাৰ আজাৰ বহুত আহে মেইনলি ফ্লু আহে হেতু কাৰণে মাস্ক পিনিবলৈ দিছে এতিয়া হাই আছে অকণ পিছত একদম চিঞৰি চিঞৰি কান্দিব ন চিনি পোৱা নাই এতিয়া হাঁহি আছে অকণ পিছত কান্দিব পুৰা বেয়াকে তাই মোক চিনি পোৱা নাছিলে কান্দিলে অকণমান এতিয়া দুটামান দেখি পেলাই কান্দিব চাগে হাই হাই এতিয়া চিনি পাইছে তাই মোক চিনি পাইছা দিব এতিয়া তোমাক বেজি এমি তাই গ্লোভছ কেইযোৰ চাই আছো ওপৰত তাই হাইট ৱেইট তাৰপিছত বাকী এইবিলাক চব চালে এতিয়া এই ভেকচিন কেইটা দিব ন ন ন এতিয়া হাঁহি আছে অকণ পিছত একদম কান্দিব পুৰা You can, if you want, yeah, that's probably good. Not like super flat back. Taste test. Yummy. You like flip baby, we'll just kind of like power through and do the other one, and then you can calm baby because sometimes by the time you calm them from one, they get all set down with the second one, just kind of back to back. Yeah. Kind of get them all done. All right. তাইক ভেকচিন দি এয়া মেডাই গাখীৰ খুৱাই দিলোঁ তাই আচলতে বিৰাট ভোক লাগিছিলে আৰু টোপনি গ'ল এয়া বাদ দি আছে দেউতাকে ই যদি টোপনি গমে নাপায় এই নাৰ্ছিং ৰুম এইটো এইখন চেঞ্জিং টেবুল এখন আছে সেইফালে এটা বেচিন আছে আৰু এই ওপৰত চব ডাইপাৰ এণ্ড ৱাইপছ আছে চব ফ্ৰী মানে লাগিলে নিজে তাৰ পৰা নমাই ল'ব পাৰে কোনোবাই যদি নানে আৰু ডাইপাৰ বেগ আৰু এইফালে এখন ফিডিং চেয়াৰ আছে এইফালে মই বহি থকা এইখন সোফা এখন গোটেইখিনি সুবিধা মানে কৰি থোৱা আছে ডক্টৰৰ ওচৰৰ পৰা আহি দৌৰা দৌৰিকে কেৰাক নিব আহিছোঁ অলৰেডি মানে 2টা বাজি গ'লেই দেৰিয়ে হ'ল